আজি আমি কোকৰাঝাৰ বিবি ইঞ্জিনিয়াৰিং কলেজৰ যিটো 3-story গাৰ্লছ হোষ্টেল 100 কেপাচিটিৰ এইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ আৰু এইটো পইচাটো হ'ল NEC বহুত আগতে চেংচন হৈছিল, কিন্তু সেইটো সময়মতে ফাউণ্ডেশ্যন কৰিব পৰা নাই। জানক দেৰিকৈ হ'লেও মই আজি ফাউণ্ডেশ্যন কৰিব পাৰিছোঁ আৰু খুব ভাল লাগিছে। আৰু এনেকুৱা আমাৰ BTC অঞ্চলত বহুত প্ৰজেক্ট আছে, যেনেকৈ আমি নতুনকৈ যোৱাকালি এপ্ৰুভেল দিছে, যেনিবা মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে 150 crore ওদালগুৰি। আৰু ইয়াৰ পিছত আমি ডক্টৰ ভূপেন হাজৰিকাৰ মেমৰিয়েল যিটো হ'ল, ইয়াৰ কাৰণে আমি 30 crore কোকৰাঝাৰ। আৰু এই চিৰাঙত আমি জহলাও প্ৰেমসিং ব্ৰহ্মৰ নামত 30 crore মেমৰিয়েল হ'ল। আৰু ইয়াৰ পিছত আমাৰ আছে এনেকুৱা সেই যে চিলাৰাই দিৱসৰ আমি সেইটো ফাউণ্ডেশ্যন দিম 14 কোটি কোকৰাঝাৰ। এইটো চিলাৰাই মেমৰিয়েল পাৰ্ক হ'ব বা অডিটৰিয়াম যিকোনো হওক, মুঠতে 14 কোটি ধৰিম মানে ধৰিছে। আৰু এনেকুৱা আমাৰ বহুত প্ৰজেক্ট আছে নতুন। আৰু আমি পৰিকল্পনা কৰিছোঁ চনকোচ কেৰায়ৰ কাৰণে 100 crore, এইটো অলৰেডি আমি প্ৰপ'জাল দিছোঁ। আৰু সেই পৰ্বতজোৰা ঠিপকায়ত 30 কোটি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত এটা ভাল অডিটৰিয়াম হ'ল, সেইটো ধৰা হৈছে। নতুনকৈ প্ৰপ'জাল আমাৰ যাব চনকোচ কেৰায়ৰ নামত 100 crore আৰু ব্ৰহ্ম ধৰ্মৰ মেমৰিয়েল, এনেকুৱা ব্ৰহ্ম ধৰ্মৰ কাৰণে 100 crore। এনেকুৱা আমাৰ প্ৰপ'জাল আছে। এইটো অতি সোনকালে আমি এই প্ৰপ'জালটো দিম আৰু এইটো হৈ যাব, ভাল থাকিলে হৈ যাব।